আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দুই মাত্ৰিক আৰু ত্ৰিমাত্ৰিক আকৃতিৰ বিষয়ে খেলৰ জৰিয়তে বিশেষকৈ লুডু খেলৰ জৰিয়তে বুজিব চেষ্টা কৰিম হয়নে হয় বলা আৰম্ভ কৰোঁ কোনে কোনে খেলিবা অনিমা মনসা ৰশ্মিতা ঠিক আছে আৰম্ভ কৰা কিমান ওলালে 4 ত্ৰিমাত্ৰিক ত্ৰিমাত্ৰিক কি আকৃতি হয় বেলন বা চুঙা অনিমা কি পালে দুই মাত্ৰিক এতিয়া মনসা ৰবা মনসাই ক'লে জানো মনসাৰ কি আকৃতি মনসাৰ আকৃতি কোৱা ত্ৰিমাত্ৰিক গোলক হয় নে নহয় ৰখাৰ লগে লগে ক'বা দেই তোমালোক হাপে কুটিলে তলত নামি আহিবা চিৰি পালে ওপৰত উঠি যাবা হয় নহয় ত্ৰিমাত্ৰিক ঠিক আছে উঠি যোৱা ত্ৰিমাত্ৰিক হয় এইটো কাটিলে এইটো কি ক'ত পালা দুই মাত্ৰিক কি হয় কি হয় এইটো জিকিলে কোন জিকিলে মনসাৰ কাৰণে হাত চাপৰি দিয়া তোমালোক আৰু আমি দুই মাত্ৰিক আৰু ত্ৰিমাত্ৰিক চিনাক্তকৰণ কৰিবৰ কাৰণে শিকিলোঁ হয়নে নহয় ভাল লাগিলে নে